बे समाव स्टुडियोआव आं सन्दना इस्लारि सोरखारनि समबायाव राननाय माइरंखौ साफ्रोमबो सुबुङा 5 केजि मोनथारनांगौ नङाबा साफ्रोमबो समबायनि एजेन्टफोरा जेल जानो साखाफारा जा बे बाथ्राखौ जों बुङाखै बे बाथ्राखौ बुंदों उप्रा बिसायख'थिनि बिसायख'थि फोसावदिं मेलाव आसामनि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्मा बिथाङा गोख्रों रावजों तामुलपुर बियाबनि बिसायख'थि मेलाव आरो बिथाङा फोरमायबावदोंमोन दि जुदि माइरं मोनगिरिया 100 ग्राम खम मोनोब्लाबो बेखौ रायजोफोरा अजद दैखांनांगौ होननानै नाथाय आसामनि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्मानि बेबायदि बुंनाय बाथ्राखौ आसामनि दाब दाब ओनसोलनि समबायनि सोद्रोमाफोरा फिन खौरां मेल लानानै सोंखारि फिननायखौ नुनो मोननाय जादों। बे बाथ्राखौ लानानै बिटिआरनि मोनब्रै जिल्लानि समबाया खौसे जानानै दिनै क'क्राझार सोहोरनि बालाजान समबायाव आसामनि गिबि मन्थ्रि बिथांनि बे बुंनाय रावनि सायाव फिन अजद दैखांदों। दानिया फैदो आसामनि गिबि मन्थ्रि बिथांनि सायाव मा अजद दैखांफिनदों आबुङै मोनथिनानै लानि। दिनैनि खौरांगिरि लेंहरनायनि थांखिया नैबे नोंथांखौ आगोलाव आङो धन्यबाद जासिग्रोबाय आंनि गोरबोनिफ्राय दा जोङो उदालगुरि बाक्सा चिरां आरो क'क्राझार जोंनि जिथुनाखि समबाय समितिनि जिथुनाखि समस्या बे समस्याखौ लानानै जों दिनै नैबे जोंनि क'क्राझार डिस्ट्रिक्टआव कलथुगाव समबाय समितिनि दरखं मोखाङाव जोङो मोनसे गेवलां मेल जादों आरो बे गेवलां मेलावनो जों दिनै मोनसे गोबां थिरांथा लादों बे थिरांथाखौ जोङो मानगोनां हिमन्त बिश्व शर्मा चिफ मिनिस्टार आरो जोंनि मानगोनां इएम समबाय समितिनि उकिल मुसाहारि बिथांमोननो बे जोंनि प्रस्ताबखौ दैथायहरनो थाखाय जोङो मिडियानि गेजेरजों जोंनि दाबिफोरखौ बुंथिनानै लानो ओंखारदों। दा जोंनि दाबिया जाहैबाय नैबे जे सरकारा जेरावखि थाङा मानो जेरावनाखि प्रेस मिडियायाव होगासिनो दं समबाय समितिफोरा समबाय समिति चेयारमेन समबाय समितिनि सेक्रेटारि बिथांमोनहा नैबे दानि सोलिबाय थानाय माइरं दाम गैयै माइरं বিনামূল্যে চাউলৰ ওপৰত আমাক প্ৰেছাৰাইজ কৰি আছে কি প্ৰেছাৰাইজ কৰি আছে সেইটোই আপোনালোকক মই অৱগত কৰিব বিচাৰোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়লৈ এই বাৰ্তাটো যাতে যায় তাৰে মই মিডিয়াক অনুৰোধ কৰিছোঁ যাতে আমাৰ এই আজিৰ যে প্ৰস্তাৱসমূহক মুখ্যমন্ত্ৰী মহোদয়লৈ যায় সেইটো মই আশা কৰিছোঁ। আমাৰ দাবীসমূহ হৈছে যিহেতুকে আমাক মুখ্যমন্ত্ৰী মহোদয়ে আৰু যোগান মন্ত্ৰী ৰঞ্জিত দাস মহোদয়সকলে কৈ আছে যে সমবায় সমিতিসমূহৰ সম্পাদক সভাপতিসকলে চাউলটো 5 কেজি দিব লাগে অন্যথা আমি তেখেতসকলক বেয়াকৈ আমি একশ্যন ল'ম বুলি আমাক সকীয়াই দি আছে। ঠিক আছে চৰকাৰৰ নিৰ্দেশ মতে চৰকাৰে ক'ব সেইমতে আমি যেতিয়া নেকি গ্ৰাউণ্ড লেভেলত যেতিয়া নেকি আমি প্ৰেক্টিকেলি এফচিৰ পৰা আমি চাউল লৈ আহি আমাৰ গোডাউনত প্লেচ কৰাৰ পিছত আকৌ সেইটো আমি কম্পিউটাৰাইজ ওজন কৰি পেলাই যিহেতুকে আমি ডিলাৰসকলক আমাৰ আবণ্টিত চাউলসমূহক প্ৰাইম মিনিষ্টাৰৰ গৰীব অন্ন যোজনাই হওক এনে বেচা চাউলেই হওক আমি সেইবিলাক ডিষ্ট্ৰিবিউশ্যন কৰাত আমাৰ বহুত অসুবিধা হৈ আহিছে যিহেতুকে আমি 5 কেজিকৈ নিদিলেও আমাৰ বিপদ আৰু 5 কেজিকৈ দিলেও আমাৰ বিপদ এইটো মই সাহসতাৰে মই কৈছোঁ আমি 5 কেজিকৈ আমাৰ সমবায় সমিতিবিলাকে দিবলৈ আমি বাধ্য থাকিব। অন্যথা এটা কথা মই আপোনালোকৰ আগত মিডিয়াৰ আগত জনাম যে আমি আবণ্টিত হোৱা 5 কেজিকৈ চাউলৰ ওজনটো এফচিআইত আমাৰ ট্ৰাকে ওজন কৰা হয় ট্ৰাক শুদ্ধাই ওজন কৰা হয় ট্ৰাকত ওজন কৰাৰ পিছত এটা সিহঁতৰ এফচিআইৰ এটা স্কেল আছে এই স্কেল মতে আমাক ওজনটো কৰি দিয়ে কিন্তু সেই স্কেলটো কি ধৰণৰ স্কেল আমি সেইবিলাক সম্পাদক বা কোনেও কৰ্মচাৰীসকলে ধৰিব নোৱাৰে সিহঁতে এটা যদি স্কেলত পইণ্ট যদি এটা মাৰে ইয়াত প্ৰতি কুইণ্টেলত তেনেকৈ শ্বৰ্টেজ আহে আৰু আমি যদি অন্য অগত্যা যদি 5 কেজিকৈ আমি
দিব যদি লাগে আমাক হেণ্ডলিং যে শ্বৰ্টেজ আছে সেই হেণ্ডলিং শ্বৰ্টেজটো আমাক FCI বা অসম চৰকাৰে কিবা এটা ব্যৱস্থা কৰি দিব লাগিব আৰু আমাক বস্তা ওজন FCI তৰফৰ পৰা দিয়া বুলি আমাক কাগজে কলমে লিখে কিন্তু সেই বস্তা ওজন যে আমাৰ আৰত ৰিলিজ অৰ্ডাৰ লিখা সত্ত্বেও আমি সেই বস্তা ওজনটো ঠিকমতে আমি নাপাওঁ যাৰ ফলত নেকি প্ৰতি কুইণ্টেলত 1 কুইণ্টেলৰ পৰা 1.5 কুইণ্টেললৈকে আমাৰ ঘাটি হোৱা বুলি আমি প্ৰমাণিত হৈছে কোনে বুজিব এইবিলাক আৰু আমাৰ সেইবিলাক আমি যদি অন্যতা বাধ্যতা যদি কৰিলে আমি কৰ্তৃপক্ষবিলাকক আমি এইফালে যোগান বিভাগৰ ছিনিয়ৰ ইনস্পেক্টৰ জুনিয়ৰ ইনস্পেক্টৰ আৰু CSD মহোদয়ক আমি হেৰি কৰিলে সিহঁতৰ সন্মুখতে আমি বিতৰণ কৰিবলৈ বাধ্য থাকিব অন্যতা যদি 2-3 কুইণ্টেল যদি কিবা কাৰণে যদি শ্বৰ্টেজ হয় এইটো ক'ৰ পৰা দিব আমি সময় সমিতিটো এই 2-3 কুইণ্টেল শ্বৰ্টেজ হোৱা চাউলখিনি আমি কেনেকৈ যোগান ধৰিম গতিকে আমাৰ সন্থাৰ সভাপতি মহোদয় ভূমিধৰ ৰাভা ডাঙৰীয়া উপস্থিত আছে আৰু আমাৰ সুনীল ৰায় সন্থাৰ হেৰি আছে সম্পাদক আছে তাৰ গতিকে আমি সম্পূৰ্ণ বিষয়ববীয়াসকলে ইয়াত গোট খাই পেলাই আমি আপোনালোকৰ আগত এইটোৱেই দাবী কৰিছোঁ আমাক FCIৰ পৰা হেণ্ডলিং শ্বৰ্টেজটো মেকআপ কৰি দিব লাগে 1 নম্বৰ এইটো 2 নম্বৰটো হৈছে যে আমি 2020 চনৰ এপ্ৰিল মাহৰ পৰা বিনামূলীয়া যে চৰকাৰে ভাৰত চৰকাৰ অসম চৰকাৰে যে বিনামূলীয়া কৰি দিল আমি সেই বিনামূলীয়া চাউল উঠাই আৰু বিনামূলীয়াকৈ আমি হিতাধিকাৰীবিলাকক দি দোকানদাৰীসকলক আমি যোগান ধৰি আছোঁ ইয়াৰে বিনিময়ত আমাক কমিশ্যন যিটো পাব লগা আছে ট্ৰেন্সপৰ্টেশ্যন আৰু কমিশ্যন এইবিলাক আমি বহুত টকা পাব লগা আছে সেই প্ৰতি টকাসমূহক অসম চৰকাৰে দিয়া চিলিং কৰি দিয়া BTC অফিচত জমা হোৱা টকাখিনি আজিলৈকে আমাক বিতৰণ কৰি দিয়া নাই কাৰণ আমি বুজা নাই আমাৰ সমবায় সমিতিৰ প্ৰতি যে আমাৰ মানে নেতাবিলাকে কি যে ভাবি আছে সেইবিলাকৰ কাৰণে আমি বুজা নাই তাৰ গতিকে এইটো আমাৰ বিলটো অনতি পলমে 15 নৱেম্বৰৰ ভিতৰত চিলিং হৈ অহা টকাখিনি অনতি পলমে আমাৰ সমবায় সমিতিসমূহক পাব লগা ধনখিনি আদায় দিব লাগে 3 নম্বৰ কথাটো হৈছে যে আমাৰ সমবায় সমিতিক আমি 43 টকা 10 পইচা 42 টকা 90 পইচা আমি কমিশ্যনৰ বাবদ পাইছিল কিন্তু বৰ পৰিতাপৰ বিষয় যে সেই 43 টকা 42 টকা 90 পইচা কি কৰিলে দোকানীক সম্পূৰ্ণ আমাৰ পাব লগা দোকানীৰ আমাৰ পাব লগা কমিশ্যনক দোকানীবিলাকক চব দিয়া হ'ল তেতিয়া সমবায়ে এইফালে না কমিশ্যন আছে না পাৰিশ্ৰমিক কিবা আছে তাৰ গতিকে আমাৰ সমবায়ে জিৰ' হৈ আছে তাৰ গতিকে চৰকাৰে আমাৰ সমবায় সমিতিৰ কৰ্মচাৰী আৰু সম্পাদকসকলে বিনামূলীয়াকৈ আমি কাম কৰিবলৈ বাধ্য থাকিবনে চিন্তা কৰক অসম চৰকাৰে তাকে মই অনুৰোধ কৰিছোঁ আমাৰ সমবায়ৰ প্ৰতি চিন্তা কৰি পেলাই কিবা যদি কৰিব পাৰে সেইটো কাৰণে আমি অনুৰোধ কৰিলোঁ আৰু অনতি পলমে আমাৰ মেমৰেণ্ডামখন মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ আমি অৰ্পণ কৰিম সমিতিৰ সম্পাদকসকলে যে আজি ইমান ল' ৰেটত কোনো ধৰণৰ দৰমহা নাপায় কোনো নাপায় 7-8 মাহ কোনো বৰ্ড অফ ডিৰেক্টৰৰ যে দৰমহা লৈ পেলাই যে আমি কাম কৰি আছোঁ বিনা হেৰিত তাৰ গতিকে আমাৰ সমবায় সমিতিৰ সম্পাদকসকলক আৰু কৰ্মচাৰীসকলক খেদাৰ মেনেজমেণ্টত অন্তৰ্ভুক্ত কৰিব লাগে তাৰে আমি মাননীয় মুখ্যমন্ত্ৰী আৰু সমবায় মন্ত্ৰী বিধায়কলৈ মই আমাৰ সন্থাৰ হৈ মই অনুৰোধ কৰিলোঁ ইতিমধ্যে ব্ৰহ্মদেৱে কৈছে আৰু মোৰ ইয়াতে সংযোজন কৰিব লগা কথা এইটোৱে যে যিটো নেকি প্ৰত্যেক জনমৰি 5 কিলোগ্ৰামকৈ দিয়াৰ কথা
মুখ্যমন্ত্ৰীদেৱে বাৰ ঘোষণা কৰি আছে আৰু সেইটো আমি দিয়াৰ কাৰণে প্ৰস্তুত যদিহে যিটো হেণ্ডলিং যিটো চৰ্ট সেইটো 1 নম্বৰ 2 নম্বৰ কথাটো হৈছে কি চৰকাৰে FCIক পইচা ভেলুটো দিব নোৱাৰাৰ ফলত প্ৰায় আজি 9 মাহ ধৰি 1% 2% মানে FCI চাউল সম্পূৰ্ণ দিব পৰা নাই। 3 নম্বৰ কথাটো হৈছে কি যিটো নেকি VCDCৰ যিখন তালিকা মানে পপুলেশ্যন যথেষ্টখিনি বৃদ্ধি হৈ আছে আৰু প্ৰথম অৱস্থাৰ পৰা 2016 চনৰ পৰাই আমি সেই VCDCৰ তালিকাৰ জনসংখ্যা বৃদ্ধিৰ অনুপাতেই আমি বিতৰণ কৰি আছোঁ, যাৰ ফলত নেকি আমি 5 কিলোগ্ৰামকৈ দিব পৰা নাই। কিন্তু যিটো নেকি নেট লিষ্ট কৰিছে সেই নেট লিষ্টত VCDC লিষ্টতকৈ জনসংখ্যা যথেষ্টখিনি কম আৰু নেট লিষ্টৰ মতেহে তেওঁলোকে 5 কিলোগ্ৰামকৈ এলটমেণ্টটো দিছে। আমি কিন্তু বিতৰণটো VCDCৰ যিটো বৃদ্ধি পপুলেশ্যন সেইমতে আমি দি আছোঁ আৰু যদিহে VCDC তালিকাৰ সকলো জনসংখ্যাত আমি 5 কিলোকৈ দিব লাগে তেনেহ'লে BTRত প্ৰায় 15,000 কুইণ্টেল চাউল আমি পাব লগা অৱস্থাত আছোঁ। গতিকে চৰকাৰে 15,000 কুইণ্টেল BTRত এক্সট্ৰা এলটমেণ্ট দিয়ক, তেনেহ'লে আমি 5 কিলোগ্ৰামকৈ সম্পূৰ্ণ দিব পৰা ব্যৱস্থাটো আছে। ভূমিধৰ ৰাভা ডাঙৰীয়া আৰু আমাৰ হাজৰিকা ব্ৰহ্ম ডাঙৰীয়া ইতিমধ্যে গোটেই বিতং তথ্যখিনিয়ে আপোনালোকক অৱগত কৰিলে। তথাপিতো এটা বস্তু ৰৈ গৈছে যে আমি জানো যে FCIয়ে শ্বৰ্টেজৰ কাৰণে হেণ্ডলিং শ্বৰ্টেজৰ কাৰণে তেওঁলোকে শ্বৰ্টেজ পায় আৰু তেল ডিপুৰ মালিকবিলাকেও মানে তেলৰ ক্ষেত্ৰত শ্বৰ্টেজ পায়। FCIয়ে ৰেলৱে ডিপাৰ্টমেণ্টৰ পৰা এইবিলাক আদায় কৰি লয়। তেওঁলোকে এই বস্তুখিনি আমি যিহেতু সমবায়ে FCIৰ পৰাই চাউলটো আনি আছোঁ, গতিকে আমাক কিয় হেণ্ডলিং শ্বৰ্টেজটো আজিলৈকে অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক আমাক এইটো কিয় ধৰি দিয়া নাই? আৰু অন্যথাই তেওঁলোকে যদি এইটো হেণ্ডলিং শ্বৰ্টেজটো যদি ধৰি নিদিয়ে, আমাৰ ADS মহোদয় এজনে আমাক পৰামৰ্শ দিছে যে চৰকাৰে এতিয়া যদি 5 কেজি দিব লাগে 5 কেজিৰ পেকেটিং কৰি দিয়ক, যদি 35 কেজি দিব লাগে 35 কেজিৰ বেগ কৰি দিয়ক, সেইমতে তেওঁলোকে মানে দিয়াৰ ব্যৱস্থা কৰক। অন্যথা আমি এতিয়া আমাৰ এজেণ্ট সন্থাসকলে এজেণ্টখিনি কাৰ মানুহ? এজেণ্টখিনিতো সমবায়ৰে মানুহ। এজেণ্টসকলে এতিয়া দাবী কৰি আছে সমবায়ে বস্তাৰ ওজন নিদিয়ে। বস্তাৰ ওজন আমাৰ উপৰোক্ত আমাৰ হাজৰিকা ডাঙৰীয়াই কৈ গ'ল যে তেওঁলোকে FCI ওজন কৰাতে সিদিনা গোৱালপাৰাতো ধৰা পৰিলে যে পাৰ গাড়ী 70 কেজি কৰি শ্বৰ্টেজ আহি গৈছে। কিছুমান আমাৰতো এতিয়া এক গাড়ীত 1 কুইণ্টেল 1.5 কুইণ্টেল শ্বৰ্টেজ ওলাই যায়। বস্তাৰ ওজনটো আমাক কাগজে পত্ৰে লিখি দিয়ে, কিন্তু আমি সেইমতে কাগজে পত্ৰে লিখি দিয়া মতে আমি ওজনটো একোৱেই নাপাওঁ। গতিকে আমি কেনেকৈ বস্তাৰ ওজন এজেণ্টসকলক দিম? আৰু নিয়ম আছে বস্তাৰ ওজন যদি এজেণ্টসকলক দিয়া হয়, এজেণ্টসকলক যেতিয়া বস্তাৰ ওজন বাদ দি দিম তেতিয়া তেওঁলোকক চাউলখিনিহে দিয়া হ'ল। গতিকে তেওঁলোকে চাউলখিনিহে পালে, বস্তাৰ ওজনটোতো আমাক ৰিটাৰ্ণ দিব লাগে, বস্তাখনটো আমাক ৰিটাৰ্ণ দিব লাগে। তেওঁলোকে যে এইটো বস্তা আমাক ৰিটাৰ্ণ দিয়ে তেনেহ'লে আমি সমবায় কিছু হ'লেও মানে আমাৰ বস্তাৰ ওজনৰ বাবদ যিটো চাউল যায় তাৰ বিনিময়ত আমি কিবা এটা মুনাফা নিশ্চয় পাম। কিন্তু এই বস্তুটো মীমাংসাত আহিব লাগিব আৰু এই ধৰণে সমবায় বা এজেণ্টৰ মাজত এটা উৰি চলিলে আমি সমবায় চলাব নোৱাৰিম। আৰু দ্বিতীয়তে এজেণ্টসকলক যদি আমি বস্তাৰ ওজনো দিওঁ তথাপি তেওঁলোকে 10% বা 5 কেজি কৰি যে বেনিফিচিয়াৰীক যে দিব এইটো সম্ভৱ নহয় আৰু এইটো সকলোৱে অৱগত। গতিকে আমি আপোনালোকৰ মিডিয়াৰ মাধ্যম দিয়া আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিম যাতে আমাক এই বস্তুটো তেওঁ যদি অসম চৰকাৰৰ যদি ক্ষমতা আছে এইটো আমাক ব্যৱস্থা কৰি দিব লাগে আৰু যদি অন্যথা তেওঁ কেন্দ্ৰীয় চৰকাৰৰ পৰা এই ব্যৱস্থাখিনি কৰি আনিব লাগে, তেতিয়াহে আমি সমবায়ে সুন্দৰভাৱে পৰিচালনা কৰিব পাৰোঁ। আৰু ইমান দিনে আমি ইমান কষ্টৰ মাজত মানে ব্যৱসায়বিলাক আমি পৰিচালনা কৰি আছোঁ, দুখীয়া গৰীব ৰাইজৰ কাৰণে সেৱা আগবঢ়াই আছোঁ। আমি কিন্তু কোনো চৰকাৰী চাকৰিয়াল নহয়। সেই ক্ষেত্ৰত আমাৰ যিবিলাক কমিশ্যন আহে, ট্ৰেন্সপৰ্টেশ্যন আহে, এইবিলাক আমাৰ BTCৰ কাৰণে আমি অসম চৰকাৰৰ পৰা পোৱাত যথেষ্ট মানে ব্যৱধান ঘটি গৈছে। অসম চৰকাৰে ইতিমধ্যে শুনা হিচাপত 21 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চলৈকে টকা মোকলাই দিছে, কিন্তু আমি BTCত আমাৰ পৰা এতিয়ালৈকে অনলাইন ডিমাণ্ড যিটো হয় বৰ্তমান অনলাইন ডিমাণ্ড হয়, অনলাইন ডিমাণ্ডটো আমাৰ মানে BTCৰ পৰা অসম চৰকাৰে গৈয়ে নাপায়। এই ব্যৱস্থাখিনি আমাৰ বিভাগীয় কৰ্তৃপক্ষ আছে, তেখেতসকলক আমাৰ CSD মহোদয়ক বা আমাৰ BTCৰ আমাৰ ছাপ্লাই বিভাগৰ ছেক্ৰেটাৰী মহোদয়ক বা আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীক আমি এইটো অনুৰোধ জনাম যাতে তেওঁলোকে এই অনলাইনৰ ব্যৱস্থাখিনি খুব তুৰন্ত গতিত মানে প্ৰচেছ কৰিব পাৰে, এই ব্যৱস্থাখিনি যাতে তেওঁলোকে গ্ৰহণ কৰে। मोनसे गोजोनथाव खौरां
गोजोननि नोगोर क'क्राझाराव थानाय बाजार इन्डिया आरो MRM हस्पिटाल साखाथियाव बड'लेण्ड थेरापि सेन्टाराव थुब्ला ब्रह्मआ गुबुन गुबुन रोखोमनि सानाय सुनाय गोनां सुबुंफोरनि थाखाय फाहामथाय होनाय जायो। जेरै जान्जि सानाय, हान्थु सानाय, गोदोना सानाय, आदै सानाय, आफादावदै सानाय, जानजि जरा सानाय, खर' सानाय, सिनस्रि जरा सानाय बैफोरबायदि सुबुंफोरनि सानायफोरखौ फाहामथाय होबोगासिनो दं। सोरबाफोर बे बेरामाव गोग्लैनाय सुबुंफोरा बे खाबुखौ लानो हागोन। गोबां मिन्थिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738।